নমস্কাৰ বন্ধুসকল, আজি পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ প্ৰতিভাৰ সন্ধানৰ শিতানৰ এটি ভিডিঅ'লৈ। এই ভিডিঅ'বোৰৰ জৰিয়তে মই কিছুমান সুপ্ত প্ৰতিভা বিকাশৰ এটা সুবিধা কৰি দিব বিচাৰিছোঁ। লকডাউন টাইমৰ কাৰণে বাহিৰত ক'তো একো ভিডিঅ' শ্বুট কৰা হোৱা নাই। আমাৰ জুবলি আমাৰ ওচৰতে থাকে। তাইৰ থ্ৰুৱেদি মই কেইটামান ভিডিঅ' বনাই এইকেইদিন আপোনালোকৰ কাৰণে আপলোড কৰি আছোঁ। আজি পুনৰ তাইকে মই লৈ আহিছোঁ এই শিতানলৈ। আজি তাই অলপ বেলেগ ধৰণে আহিছে। এইজনী জুবলি, তাই আজি আহিছে এনেকৈ। লগত তাই হাৰমনিয়ামটো লৈ আহিছে, যিটো বাকচত বহুত দিন থৈ দিছিলে, হয়নে? প্ৰেক্টিচ কৰা নাই? আজি কি প্ৰেক্টিচ কৰিবা তুমি ইয়াতে? আজি মই কেইটামান ৰাগ ট্ৰাই কৰিম। আচ্ছা, তাই বোলে আজি ৰাগৰ প্ৰেক্টিচ কৰিব। বহুত দিন প্ৰেক্টিচ কৰা নাই, কিবা কিবি ভুলো হ'ব পাৰে। ভুল হ'লে নাহাঁহি দুখবোৰ আঙুলিয়েদি আগবঢ়াৰ সাহস যোগাব, কাৰণ আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহে তাইৰ ভৱিষ্যত জীৱনত বহুত সহায় কৰিব।
কি হ'ল হৈ গ'ল সংগীতৰ বিষয়ে বহুত বেছি ধাৰণা একো নাই জাষ্ট মই গান শুনি ভাল পাওঁ তো আমাৰ দৰ্শক ৰাইজলৈ আগবঢ়াম মই ভিডিঅ'টো তেওঁলোকে ইয়াত কমেণ্ট কৰিব কিবা কিবি ভুল হোৱা যেন মোৰ অলপ চলপ লাগিছে যদি ইমান নলেজ নাই তুমি হয়তো অনুভৱ কৰিছা ভুল হৈছে ইয়াৰ ভুল হোৱাৰ মূল কাৰণটো কি জানানে lack of practice so বাকচত হাৰমনিয়ামটো থৈ দিলে নহ'ব আজিয়ে নহয় আজি আৰম্ভণি বুলি ধৰি লোৱা তেনেকৈ তুমি সদায় ডেইলি এঘণ্টা প্ৰেক্টিছ কৰিবা so এক মাহ পিছত চাবা তোমাৰ তাৰ ৰিজাল্ট কেনেকুৱা হয় হয়নে so এক মাহ পিছত আমি তোমাক ইয়াতকৈ এটা ইম্প্ৰুভ ৰূপত দেখিব পাম সেইটো প্ৰমিছ দিব পাৰা নে তুমি চিয়'ৰ আজি কিমান তাৰিখ 15 আজি 15 so 15 তোমাৰ মে 15 জুন ঠিক আছে এণ্ড অফ দ্য জুন নেক্সট তোমাৰ ৰাগৰ ওপৰত আকৌ এটা ভিডিঅ' বনাম চ' তেতিয়া কিন্তু ইয়াতকৈ বহুত বেছি ভাল হ'ব লাগিব ইম্প্ৰুভ হ'ব লাগিব চ' অল দ্য বেষ্ট ফৰ ডেট